মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ সায়েন্সৰ 10 নম্বৰ লেসন অৰ্থাৎ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ 1 নম্বৰ উদাহৰণৰ অংকটো কৰিম। এতিয়া প্ৰশ্নটো হ'ল বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ উত্তল দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। ইয়াত স্থান কৈছে, স্থান মানে লক্ষ্য প্ৰতিবিম্বৰ দূৰত্ব কিমান, মেৰুৰ পৰা কিমান দূৰত্বত আছে, প্ৰকৃতি হত নে অহত, আৰু আকাৰ মানে লক্ষ্য বস্তুতকৈ কিমান গুণে সৰু বা ডাঙৰ বা অৰ্থাৎ বিবৰ্ধন উলিয়াবলৈ কৈছিল। এতিয়া আমি ইয়াত প্ৰশ্নটোত কি কি দিয়া আছে সেইটো লিখি লওঁ। দিয়া আছে উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ, দাপোনখনৰ নাম উত্তল দাপোন, উত্তল দাপোনৰ কাৰণে ভাঁজ ব্যাসাৰ্ধৰ চিন কি হ'ব? ধনাত্মক। গতিকে ভাঁজ ব্যাসাৰ্ধ কি দিছে? ব্যাসাৰ্ধ আমি যাক আৰেৰে বুজাও 3 মিটাৰ। বাছ ব্যাসাৰ্ধ 3 মিটাৰ হলে ফকাছ দৈৰ্ঘ্য কিমান হ'ব? ফকাছ দৈৰ্ঘ্য মানে f ইজিকেল টু কিমান হ'ব? বাছ ব্যাসাৰ্ধৰ আধা 3 মিটাৰ বাই 2 ইজ ইকুৱেল 1.5 মিটাৰ ফকাছ দৈৰ্ঘ্য। উলিয়াবলৈ আৰু কি দিছে? লক্ষ্য বস্তুৰ দূৰত্ব, লক্ষ্য বস্তুৰ দূৰত্ব যাক আমি ইউ এৰে সূচিত কৰোঁ, এইটো কিমান দিছে? 5 মিটাৰ। কিন্তু আমি জানো যে ইউ সদায় মাইনাছৰ হয়। উলিয়াবলৈ কি কৈছে? প্ৰতিবিম্বৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব মানে ভি উলিয়াবলৈ কৈছে। আৰু যেহেতু আকাৰ কৈছে, আকাৰ মানে বিবৰ্ধন, বিবৰ্ধন মানে এম উলিয়াবলৈ কৈছে। যেতিয়া আমি কি কি উলিয়াবলৈ কৈছে আৰু কি কি দিয়া আছে এইকেইটা পাই গলো। এতিয়া আমি অংকটো কৰি চাওঁ। বি উলিয়াবৰ কাৰণে দাপোন যিহেতু আছে, দাপোনৰ সূত্ৰ মতে দাপোনৰ সূত্ৰটো কি আছিল? 1/b প্লাস 1/u ইজ ইকুৱেল 1/f। এতিয়া এই মানকেইটা বহাই চাওঁ আমি। বিৰ মান কিমান আছিলে? বিৰ মান নাজানো, বিৰ মান উলিয়াবলৈ কৈছে। প্লাস ইউৰ মান আছে কিমান? ইউ আছে -5, গতিকে 1/-5 ইজ ইকুৱেল ফকাস 1/1.5 মিটাৰ পিছত দিম। এতিয়া আমি ক্যালকুলেশন কৰি চাওঁ। 1/b ইমপ্লাইজ চিন দিবা ইজ ইকুৱেল, এইটো ইফালে গ'লে প্লাসৰ হৈ যাব, আগৰ পৰা আছিল 1/5, যেহেতু প্লাসে মাইনাসে মাইনাস, ইফালে গ'লে মাইনাসৰ আছে, ইফালে গ'লে প্লাস আহিব, সমান চিন ৰাইট সাইডত গ'লে ইজ ইকুৱেল 1/5। এতিয়া তুমি এটা কাম কৰা, দশমিকৰ পিছত 1 ঘৰ আছে, গতিকে 10ৰে পূৰণ কৰিম, 1ৰ পিছত এটা শূন্য থাকিব, 10ৰে পূৰণ কৰিলে এইটো হ'ব 15, ওপৰত 10ৰে পূৰণ কৰিলে হৈ যাব 10 প্লাস 1/5। লসাগু লৈ চাওঁ, লসাগু কিমান হ'ব? 15। 5 আৰু 15 যেনেকৈ আমি ইয়াত কৰি চাই আছো, কিহেৰে হৰণ যাব? 5ৰে হৰণ গৈ আছে 3 বাৰ, এবাৰ এইকেইটা পূৰণ কৰা, সেইটো হ'ব লসাগু। এতিয়া আমি লসাগু লৈ চালো, 15 হৈ আছে, ইয়াৰ পৰা 15 বাদ দিয়া, 5 × 15 থাকিব কিমান? 1। 1টো আনি ইয়াৰ ওপৰটোৰ লগত পূৰণ কৰা, 10ৰ 1 গুণ 10 প্লাস 5 আছে তলত ন, ইয়াৰ পৰা 5 বাদ দিয়া, তেতিয়াহ'লে বাকী 3ৰ 1 গুণ 3 আছে, 3ৰ লগত এই ওপৰটো পূৰণ কৰা, হৈ যাব 3। এই ওপৰত হৈ আছে 1/b ইজ ইকুৱেল টু 1/b, ইয়াত এইটো 1/b, এইটো 1/b, কি হৈছে আমাৰ 1/b ইজ ইকুৱেল টু 13/15 হৈ আছে। এতিয়া আমি ইয়াক প্ৰতিক্ৰম কৰিম, কাৰণ b ৰ মানহে উলিয়াব লাগে, b ৰ মান ওলাই দিয়া আছে, গতিকে ইজ ইকুৱেল টু b ইজ ইকুৱেল টু 15/13 হৈ আছে। এতিয়া আমি মানকেইটা চাওঁ, b ৰ মান যদি 15/13 পাই গৈছো, এতিয়া আমি ক্যালকুলেশন কৰি চাওঁ। 15ক আমি কিহেৰে হৰণ কৰিম? 13ৰে হৰণ কৰোঁ, এবাৰ গৈছে 13, বাকি আছে 2 ন,
ইয়াত দশমিক দিলে লগে লগে ইয়াত শূন্য হৈ গ'ল, এবাৰ গৈছে হ'ব 13 বাকি 7 ইয়াত এটা 0 দি দিও 6 5 গুণ 65 65 বাকি আছে 5 0 কিমান পাইছে 3 13 গুণ 39 39 এতিয়া বাকি আছে 11 নালাগে আৰু কৰিবলৈ তে আমি ইয়াকে ৰাখি দিছো p ইকুৱেল কিমান হ'ব 1.15 একক কি আছিল মিটাৰ তে আমি ধনাত্মকৰ পাইছো বিৰ মান দেখো প্ৰতিবিম্বটো দাপনৰ পিছফালে হ'ব ধনাত্মক পিছফালে থাকিব এতেকে প্ৰতিবিম্ব দাপনৰ পিছফালে 1.15 মিটাৰ দূৰত্বত অৱস্থিত প্ৰতিবিম্বটো দাপনৰ পিছফালে 1.15 মিটাৰ দূৰত্বত অৱস্থিত নাৰী এতিয়া কি উলিয়াবলৈ বাকি আছে বিবৰ্ধন আকৌ কি উলিয়াম আকৌ উলিয়াবলৈ আছে বিবৰ্ধনক m এৰে বুজাব পাৰো বিবৰ্ধন ইজ ইকুৱেল সূত্ৰ কি আছিল দাপনৰ কাৰণে মাইনাছ b বাই u কাৰণ এই দুইটাৰ মান আছে ঠিক আমি মান কেটা বহাই দিও b ৰ মান পাইছো 1.15 u ৰ মান পাইছো কিমান -5 মিটাৰ ইয়াত আছিল মিটাৰ ইয়াতো মিটাৰ আছিল মিটাৰ মিটাৰ কেনসেল হৈ যাব এটো মাইনাস মাইনাস কেনসেল তুমি এটা কাম কৰা মই 1.15 ক 115 বুলি ধৰিলো একৰ পিছত দুটা দশমিক ঘৰ দুটা আছে দশমিকৰ পিছত ইয়াত দুটা শূন্য দি দিম 500 নিয়াক আমি এনেকৈ লিখিব পাৰো 115 তেৰা যেহেতু ইয়াত দশমিক দুটা ওলাইছো একৰ পিছ দশমিকৰ পৰা দুটা ঘৰ রাইট সাইড দশমিক লৈ গৈছে ইফালে হ'ব কি 00 হৰণ কৰিছ ইয়াত এটা দশমিক দি 8 শূন্য দিলে 1100 হৈ আছে 1150 5 যাব দুবাৰ 500 হৈ আছে কিমান 1000 বাকি থাকিব 501150 তাহলে ইয়াত 13টা শূন্য দিব পাৰো 15 ভিতৰত যাব তিনিবাৰ এটা आंसर কিমান হ'ব 0.23 আমি ইফালে লিখি দিও ঠিক আছে প্ৰতিবিম্বটো হত হ'ব আকাৰত লক্ষ্যবস্তুৰ তুলনাত কিমান গুণ ডাঙৰ আমি সাইডত অলপ জায়গা পাইছে সাইডতে লিখি দি আছো মলকে লিখি লবা লাষ্টত তো হ'ব কি এতেকে প্ৰতিবিম্বটো হত অহত হৈছে কাৰণ ইয়াত কি হৈছে প্লাস নে মাইনাস মাইনাস ৰ হৈছে অহত থিয় ধনাত্মক ওলাইছে বিবৰ্ধন থিয় আৰু আকাৰত 0.23 গুণ সৰু লক্ষ্যবস্তু তুলনাত হৈ গ'ল আকৌ সকলোৱে বুজি পাইছা